শান্তি চুক্তিৰ বিৰুদ্ধে সৰব প্ৰতিবাদ কায়া কেছে অপেন টু অল মানি ল'ব নোৱাৰে হামৰিন বজাৰ মাজমজিয়াত প্ৰতিবাদী সমদল পশ্চিম কাৰ্বি আংলঙৰ টংকা মুকামতো কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচীয়ে শান্তি চুক্তি 2.3 দফা বাতিলৰ দাবী ছাত্ৰ সংগঠনৰ পাৰকত এজন শিক্ষিত তথা উদ্যমী যুৱক শচীন ক্ৰছ চৰকাৰী চাকৰিৰ পিছত দৌৰাৰ পৰিৱৰ্তে ব্যৱসায়ীৰ আত্মসংস্থাপনৰ প্ৰয়াস নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া কৈছো অসমীয়া প্ৰাইম টাইমৰ বিতং বাতৰিলৈ চৰকাৰ আৰু সহস্ৰ সংগঠনে স্বাক্ষৰিত শান্তি চুক্তিৰ বিৰুদ্ধে অশান্তিৰ দাবনত পাৰ্বত্য জিলা ভিন্ন প্ৰান্তত প্ৰতিবাদত কায়া আৰু কেছে আংটন গোট প্ৰতিবাদী শ্লোগানেৰে উত্তাল হামৰিন চহৰ আকাশ বতাহ শান্তি চুক্তিত উল্লেখ থকা অপেন টু অল দফাক লৈ পাৰ্বত্য জিলাৰ ভিন্ন প্ৰান্তত দল সংগঠনৰ প্ৰতিবাদ অসন্তুষ্ট ক্ষোভিত কেইবাটাও কাৰ্বি জাতীয় সংগঠনসমূহৰ ইয়াক কোনোমতে মানি ল'ব নোৱাৰে বুলি স্পষ্ট কৰি শান্তি চুক্তিৰ প্ৰতিবাদত পশ্চিম কাৰ্বি আংলং জিলা সদৰ চহৰ হামৰিনৰ নতুন বজাৰৰ পৰা ৰাজপথেৰে কায়া আৰু কেছে সমদল কৰি আহি হামৰিন নতুন বজাৰ স্থিত জননেতা চেমচন সিং ইংতি প্ৰতিমূৰ্তিৰ সমীপত এক ৰাজহুৱা সভাত মিলিত হয় সভাত শান্তি চুক্তিৰ কিছু গাফিলতি এতিয়া শুধৰণিৰ সময় আছে বুলি মত প্ৰকাশ কৰি কাৰ্বি আংলঙৰ চিফ তুলিৰাম ৰংহাঙক আহ্বান কৰে অন্যথা অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে যুৱ নেতা তথা কেছে নেতৃত্বত Angtana KSA Shillong, Tezpur, Guwahati, Nagaon, Hojaipen, Kachetong, Tumpen, Nilitumdak, Karbi Anglong, Aparman, 6 schedule, Polodangte, reservation awelo, pu, Labangso, Aputak, 6 schedule kitab Optan pen, Ilituman kedo Tuliram Ronghak CM, Akitab Cibitan pen ke, Chokche, Porhe pen, Akam claim nangji, pusi. Nili social activist and political activist West Karbi Anglong pen pini social media print media electric media lapen irrespective Karbi Anglong live cut news lapen Karbi Anglong today atumaphan kapiklang jike close 2.3 open seat for all aputhake Nilitum social atum tam society atum tamen nang drone dekhe is leading the Karbi people. I would like to request, we would like to request you that you will lead the people of Karbi Anglong rightfully with its total right. You will lead the Karbi people because of your flawed leadership we have suffered time and time again, but we did not want to see it again. We want you, we strongly demand you that you will lead us into the right place where we should get our total rights, where our rights will not be diminished, where our rights will not be hampered, where our rights will not be overstepped by any other people or the government or any association or any organizations. Comic clauses, but of all the comic clauses, the most laughable of all of them and the most detrimental to the fabric of 6th schedule is the 2.3 clause. We can never give our concurrence to this. We will never yield to the clauses that has been put there, rather straightforwardly or indirectly, but this is an outright attack on the fabric of 6th schedule. report Cat News. পাৰ্বত্য জিলা কাৰ্বি আংলঙৰ 6 বিদ্ৰোহী সংগঠন KLNLFUPLA PDCকে KPLTকে আদি কৰি 6 বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা শান্তি চুক্তিৰ 2.3 নং দফাক কেন্দ্ৰ কৰি তীব্ৰ বিক্ষোভ প্ৰকাশ কৰিছে কাৰ্বি ছাত্ৰ সন্থাই এই দফা অনুসৰি কাৰ্বি আংলঙত বসবাস কৰা অনা কাৰ্বি লোকৰ বাবে কাৰ্বি পৰিষদত 10খন আসন সংৰক্ষণ কৰা হৈছে ইয়াৰ বিৰোধিতা কৰি কাৰ্বি ছাত্ৰ সন্থাই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে
জিলাখনৰ টংকা মুকামত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ সন্থাৰ সভাপতি চেমছন টাৰ্ণে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ সংবিধানৰ আধাৰত পাহাৰীয়া ৰাজ্যক ষষ্ঠ অনুসূচী প্ৰদান কৰা কিন্তু অধিকাৰ খৰগ কৰি শান্তি চুক্তিত 2.3 নং দফাৰ জৰিয়তে পাহাৰীয়া ৰাজ্যক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে চৰম প্ৰতাৰণা কৰিছে এই অতি শীঘ্ৰে শান্তি চুক্তিৰ উক্ত দফা বাতিল কৰি জনগোষ্ঠীয় লোকৰ অধিকাৰক চৰকাৰে গুৰুত্ব দিব লাগে বুলি সন্থাৰ সভাপতিগৰাকীয়ে উল্লেখ কৰে Clause 2.3 batil karo. Batil karo. We want justice. We want justice. কাৰ্বি আংলঙৰ শান্তিটো আমি বিচাৰিছোঁ এই শান্তিটো পাব বুলি আমি আশা ৰাখিছোঁ কিন্তু আজি এই শান্তি চুক্তি স্বাক্ষৰ কৰাৰ নামত এই ক্লজ 2.3 যি তাত দফা 2.3 দফা তাত লিখা আছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আণ্ডাৰত 6 শিডিউল আণ্ডাৰত 10টাকৈ চিট জেনেৰেল কেটেগৰীৰ মানুহবিলাকক যে তাত চিট ৰিজাৰ্ভেশ্যন কৰা আমি গুৰ বিৰোধিতা কৰিছোঁ আৰু এইটো এটা অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ এটা ষড়যন্ত্ৰ এইটো বহুত গৰিহণাযোগ্য আৰু আমি কণ্ডেম কৰিছোঁ আজি কাৰ্বি ছাত্ৰ সন্থাৰ স্পষ্ট মত আজি আমি ইয়াৰ পৰা স্পষ্ট কৰিব বিচাৰিছোঁ কাৰ্বি আংলঙত ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাও এই 3খন ডিষ্ট্ৰিক্ট 6 শিডিউল আণ্ডাৰত পৰে 6 শিডিউল আণ্ডাৰত এই আমাৰ লেণ্ড আমাৰ ৱাটাৰ আমাৰ এয়াৰ যিমানখিনি আছে এই গোটেইকেইটা মালিক হ'ল ট্ৰাইবেলবিলাকক আমি এই যিমানখিনি প্ৰপাৰ্টি আছে এই ট্ৰাইবেলবিলাকৰহে প্ৰপাৰ্টি আৰ্টিকল 244 আমি দীৰ্ঘদিন ধৰি কাৰ্বি আংলং ৰাইজে বিচাৰি আছে এইখন খালি কাৰ্বি জাতি বুলি নহয় গোটেইকেইটা জাতি কাৰ্বি আংলঙৰ বসবাস কৰাবিলাকে আমি 244 এইটো চবেই বিচাৰিছে কাৰণ 244 হ'লে আমাৰ যি কাৰ্বি আংলঙৰ যিমানখিনি জাতি জনগোষ্ঠী ইয়াত আছে এই সকলৰ যি সেল্ফ ডিটাৰমিনেশ্যনৰ কাৰণে এটা ৰাস্তা গতিকে আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰাটো সেইটো এটা আপোনালোকে জানে ক্লিয়াৰলি জানে যে আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰাটো অসমৰ পৰা তাত বাহিৰত নাযায় অসমৰ ভিতৰত থাকিহে এটা অট'নমাছ এটা ষ্টেট থাকিব গতিকে তাত অসমৰ কোনো লছ হোৱাটো আমি দেখা নাই কিন্তু আমি সেল্ফ ডিটাৰমিনেশ্যনৰ কাৰণে দীৰ্ঘদিনৰ পৰা আমাৰ মানুহে আমাৰ কাৰ্বি আংলং ৰাইজে আৰ্টিকল 244 এইটো বিচাৰিছে কিন্তু আজি এই একৰ্ডত সেইটো হ'ব লাগিছিল কিন্তু নহয় পেলাই আকৌ বেলেগ এটা আমাক হানিকাৰক এটা দফাটোহে দি দিছে সেইটো আমি মনত বহুত দুখ পাইছোঁ আৰু এখন বহুত গৰিহণাযোগ্য BJP सरकार होशियार 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 पीस एकॉर्ड 2.3 बातिल करो क्लॉज 2.3 बातिल करो ৰিপৰ্ট কাট নিউজ বৰ্তমান অধিকাংশ শিক্ষিত যুৱক যুৱতীয়ে উপযুক্ত শিক্ষা সাং কৰাৰ পিছত স্থায়ী তথা চৰকাৰী চাকৰিৰ পিছত দৌৰে কিন্তু ব্যতিক্ৰম হ'ল কাৰ্বি আংলং জিলাৰ এখন তেনে সৰু চহৰ শিক্ষিত শচীন ক্ৰৰ ক্ষেত্ৰত এইবাৰ ডিগ্ৰী 6 ছেমিষ্টাৰ ছাত্ৰ শচীন ক্ৰ সাধাৰণ শিক্ষিত যুৱকৰ দৰে হা চাকৰি বুলি কোনো এটা চৰকাৰী চাকৰিৰ পিছত দৌৰি সময় অপব্যয় কৰিব নোখোজিলে শচীনে পাৰখোৱা বজাৰতে এখন ইলেক্ট্ৰনিক্স দোকান খুলি উপাৰ্জনৰ পথ বাছি ল'লে কেৱল ইলেক্ট্ৰনিক্স সামগ্ৰী পাব এনে নহয় দোকানখনৰ জেৰক্সৰ পৰা ডিটিপি আৰু অনলাইন যোগে চাকৰি বা ঠিকাৰ আবেদন স্কুল কলেজত নামভৰ্তিৰ আবেদন নিৰ্দিষ্ট বিভাগলৈ পঠাব পাৰিব দোকানখনত পাব মোবাইলৰ সকলো প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্য যোগান দিব দোকানখনে এনেদৰে ব্যক্তিগত প্ৰচেষ্টাৰে উপাৰ্জনৰ সপোন পূৰণ কৰিবলৈ ওলোৱা শচীনে আনন্দতে সাংবাদিকৰ মত বিনিময় কৰে এইদৰে লাবাংসকুলাৰ কমান্ডটো বেঞ্চে কাংপু পন্ন la kedam tang bom tar ni masini kuli kono so kala la sochiklo ma tala so chiklo labangsokulat longante ku preparation lo jorpon ka ni li la electronics sarwa si jorpon bom hai la pen hin ke li wholesale da pipon bom wholesale la pipon bang ke son la mobile accessories mokha hai charger headphone mobile cover hai এই পিপন বম দেন হৰসেলাৰ পিপন বম দি তেনন মানা লেলা হৰসেলাৰ পঠাই বম মানা নে খেলো পঠাই বম লে non chengpon bom lo ma chengpon bom lo hoselar nang ke endon nang do bom le he to bom lo di ida pipon bom hoselar da la mobile accessories la kenang je son an kelong pon elom da long pon el la mobile accessories pen cheng lo aku ko pine da dolang ma la tu hin bang ke ni li la accessories hoselar supply kori la ko hin na tu bang ke ni li online akam hai klem pon bom he online la correction pe ni
जॉब एप्लीकेशन है तो अप्लाई पन बम है dapat online pun claim pun bom कला लास्ट क्लेम पन बम imena ke mate imena atum lada kula ke dopen kususon nang linding kang samge ni linding kang samante mina ke ki dote miao chondo kulo anso se paching thurang kusi ke daksi aja hamu kana ki bonai de mono lalo ladak si bonai bom aja tami non parkwa lada bangke eli karbe tum kulare subi kom hoy sonsi thekong la li kadang lo ada ke mane abipi na komputer ke non la ki paching lo rasa ke si si anso se ni se paching thurang se aja majo ko khan sita me jak le ba ngol si ডেনগাঁৱৰ পৰা আজিপি ৰিপৰ্ট কাপ নিউজ সময় বাণিজ্যিক বিৰতিৰ Assamese Motors authorized dealer of Royal Enfield. Want to get your Royal Enfield at home but not sure where to find a perfect dealer? Well, Assamese Motors authorized dealer now at Ronkilan near Don Bosco School, Difu 782460 Assam, where you will find dealer that you can trust. Also, you can visit a branch now at Ward number 2 near CCI Limited Dimapur Road, NH39 Chandrapur Bukazan 782480 Karbi Anglong Assam. For on sale, call 7896169021. Of service, you can call 7896169017. So hurry, get your own roll and Choral hoy pokchukor jinjin ta nangna. Igar koi bong manai bang sarak thane pokchukor ong. Ko pipo no bong Pipolote. Igar koi ni pokchukor eluti men do nang nam bidam thani chichakon elo. Ajo porto lo ke bong pharmacy jingkira po bunan ke Dam lang no hi ki long bang puji mini. Pokchokor do nang pidun tha Lada katok 24/7 open pu 0 anteng puluman Nangli tum ajat apor lapen ajat arni lewang sitame nili tum Alon Medical Store ke 24/7 ingpu pon lo Lahan lo Alon Medical Store Ijeng si Karbiang Bongpen Kang Pucheng Pharmacy Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji Lapen kelong le adawai nangli order pikang lote prapjin pen long ponikji Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang ritum tame humrig non. Anso se kachini jiapan aber kipia number along humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ওপৰে ৰংচং ভিতৰে কোৱা ভাতৰি হয় আমি ক'ব বিচাৰিছোঁ পশ্চিম কাৰ্বি আংলং জিলা উমপানাস্থিত গড়কাপ্তানি পথ বিভাগৰ কাৰ্যালয় কথা চাহক আমাৰ সাংবাদিকৰ বিশেষ প্ৰতিবেদন কুঁৱলী যোৱা কমে পৰিত্যক্ত যেন লগাই কাৰ্যালয়টি পুনৰ নৱীকৰণৰ নামত ওপৰে ওপৰে ৰং সানি পুনৰ স্থাপিত কৰিছে কাৰ্যালয় বৰষুণৰ দিনত চালনীৰ দৰে সৰকি অহা বৰষুণৰ টোপালৰ পৰা বিভাগীয় ফাইলসমূহ বচাই থোৱাৰ বৰ্তমান হৈ পৰিছে এক ডাঙৰ সমস্যা চৰকাৰী কাৰ্যালয় যদিও চিলিংবিহীন এইখন কাৰ্যালয়তে ২৭ বছৰে মেৰামতিৰ নামত কেৱল ওপৰে ওপৰে ৰং সানি দায়িত্ব সামৰে ঠিকাদাৰে কোনো অভিযোগ নাই বিভাগীয় ওপৰ মহলাত কেৱল মুনাফা লোটা অভিপ্ৰায়েৰে কাৰ্য সমাধান কৰে এইদৰে বছৰ বছৰ ধৰি আপোনালোকে দৃশ্যাংশত দেখি নিশ্চয় অনুমান কৰিব পাৰিছে কাৰ্যালয়টিৰ দুৰ্দশাৰ কথা ২৭ বছৰৰ ভিতৰত কিমান দলৰ চৰকাৰ আহিল কিমান গ'ল উমপানৰ PWD কাৰ্যালয়ক ব্যৱহাৰ কৰিলে মাত্ৰ ক্ষতি গায়ৰ দৰে কাৰ্যালয়ত কাম কাজ কৰি কিমান অসুবিধাত পৰিছে আহক তেওঁলোকৰ মুখেৰে শুনো কলেজ আপোনালোকৰ ফালৰ পৰা কেনেভাৱে আমাক যদি ফাংচনিং যদি কৰিবলৈ আছে তেনেহ'লে আমি ভাল হৈ পাওঁ খুব পাওঁ চৰকাৰক কি ক'ব আপুনি চৰকাৰক কি বুলি ক'ম অনুমতি ল'বলৈ হ'লে যে আমি ফাংচন নাপাওঁ কেনেকৈ কৰিম 27 years হ'ল এই বিল্ডিং ইমান বেয়া অৱস্থাৰ ঘৰত কাম কৰিব লগীয়া হৈছে PWD ডিপাৰ্টমেণ্টে তাৰপিছত গভৰ্ণমেণ্টে কোনো গভৰ্ণমেণ্টৰ একো খবৰ লোৱা নাই আমাৰ KSC ফালৰ পৰা মই অনুৰোধ জনাইছোঁ আমাৰ CM তুলিৰাম নৰসিংহ ডাঙৰীয়া আৰু চিফ মিনিষ্টাৰ আমাৰ
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অতি সোনকালে এই PWD বিল্ডিংটো নিৰ্মাণ কৰি দিয়ক লগতে আমাৰ হেৰি MP ডাঙৰীয়াক PWD অলপ চিলৰ PWD তথা MP হৰেণ সিং দে ডাঙৰীয়াক অনুৰোধ জনাইছোঁ তেওঁৰ PWD ডিপাৰ্টমেণ্ট আমৰিৰ পৰা বিৰাটনে ৰিপৰ্ট কাটিউছ শান্তিৰ চুক্তিক লৈ কেইবাটাও প্ৰান্তৰ সৃষ্টি হোৱা অসন্তুষ্ট তথা ক্ষোভৰ বিপৰীতে পূব কাৰ্বি আংলং জিলাৰ সৰুপথাৰ পৰিষদ সমষ্টিৰ অন্তৰ্গত পিটি আদং মইচং LP স্কুলৰ মুকলি মঞ্চত সহস্ৰবাদী 6 সংগঠনৰ বিষয়ববীয়া ৰাইজৰ সৈতে শান্তিৰ আলাপত মিলিত হয় 6 সহস্ৰবাদী সংগঠনক এই আলাপত সহযোগ কৰে GOI আৰু GOA 6 সহস্ৰবাদী সংগঠনৰ নেতৃত্বই সৰুপথাৰ সমষ্টিৰ ৰাইজৰে আলাপত বহুতে স্পষ্ট কৰে যে MOS চুক্তি সম্পাদন হ'ল কেন্দ্ৰৰ পৃথক ৰাজ্য বা স্বায়ত্তশাসিত ৰাজ্য প্ৰদানৰ বাবে এতিয়ালৈকে চিন্তা চৰ্চা কৰা নাই আৰু কয় যে জিলাবাসীৰ ৰাজ্য বহু প্ৰত্যাশী 244 ৰূপায়ণৰ বাবে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন কৰি যাব লাগিব ইয়াৰ বিপৰীতে কেন্দ্ৰই কাৰ্বি আংলঙত বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰখন উন্নয়নৰ বাবে উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা আদি কৰি বিভিন্ন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিব নিবনুৱা শিক্ষিত যুৱকসকলক আৰক্ষী CRPF আদি বিভাগত নিযুক্তি প্ৰদানৰ সুবিধা দিব কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ MSC আসন পূৰ্বৰ 26ৰ পৰা 37লৈ বৃদ্ধি পাব লগতে পাৰ্বত্য জিলা উন্নয়নৰ বাবে আৰু কেতবোৰ চৰকাৰী বিভাগ প্ৰদান কৰিব উল্লেখযোগ্য যে এই সভাত প্ৰাক্তন UPLৰ গৃহ সচিব বিনোদ টিমু পূব কাৰ্বি আংলং বিজেপি কাৰ্যনিৰ্বাহক সদস্য ৰবি ৰংপি সৰুপথাৰ বিজেপি মণ্ডল কমিটিৰ লক্ষীৰাম ৰংপি প্ৰমুখ ভালেসংখ্যক বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে বোকাজানৰ পৰা বিষ্ণুলেখে ৰিপৰ্ট কাটিউছ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ